হাই গাইজ নমস্কাৰ। যোৱা 24 তাৰিখে জানেই আমাৰ দেওৰ এজনৰ ওচৰৰে বিয়া আছিলে আৰু 26 তাৰিখে ৰিচিপশ্যন, কিন্তু আমাৰ ভিডিঅ' দিওঁতে অকণমান দেৰি হৈ গ'ল। ৰিচিপশ্যনৰ বিয়াৰ ভিডিঅ'টো আপলোড কৰা হৈয়ে গ'ল, তো তাকে অকণমান দেখুৱাই দিওঁ বোলো ৰিচিপশ্যনৰ দিনাখনৰ ভিডিঅ'। তো ৰিচিপশ্যনৰ কাৰণে আমি সাজি কাচি ধুনীয়াকৈ বিয়া ঘৰত আহি পালোহি আৰু তাৰপিছত চাওক, এয়া দৰা কইনাই ফটো উঠি আছে। আৰু বিয়া বুলি ক'লেতো জানেই ফটো উঠা এইটো মানে আজিকালি আচলতে আগৰ পৰাই এইটো চখেই চবৰে। তো আমিও সাজি কাচি ধুনীয়াকৈ আহি গ'লোঁ আৰু আহি পিনে আমি এনেকৈ ফটো উঠিলোঁ গোটেইবিলাকে মিলি। এয়া আমাৰ বোৱাৰী আৰু আমাৰ ননন্দজনীও আছে লগতে। তো এনেকৈ চবেই ফটো উঠিলোঁ। ফটো উঠি কৰি তাৰপিছতে ভাবিলোঁ আমি খাই লওঁ, তো খোৱা ঠাইত আহি গ'লোঁ। এয়া খাবলৈ আমি ৰেডি হৈছোঁ, বহি লৈছোঁ, আমাৰ ল'ৰাও বহি লৈছে। দেহাৰ লগত আমিও মানে অকণমান ধেমালি কৰি আছিলোঁ, তাক কি খাব কি খোৱা নাখায় তাকে সুধি আছিলোঁ। সিও আমাৰ লগতে বহি লৈছে। তো এয়া আমাক ভাত দিলে, আইটেমবোৰ দেখিছে। আৰু এয়া আমি খাবলৈ ৰেডি হৈছোঁ গোটেইকেইজনী মিলি। পিছে আমাক দেখিবলৈ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আমি খাই থাকোঁতে ওচৰতে খুৰা এজনে আহি আমাক খুব জোকাই আছিলে কিবা লাগিব নেকি বুলি। তো তাকে অকণমান হাঁহিলোঁ, ধেমালি কৰিলোঁ। এয়া আমাৰ ল'ৰাই পূৰা খাই আছে। খাবতো নোৱাৰে, হ'লেও চেষ্টা কৰিছে আৰু সি নিজে খাবলৈ। ঘৰত মাকে খুৱাই দিব লাগে, কিন্তু বিয়া হওক যিকোনো প্ৰগ্ৰামতে সি নিজে খাব বিচাৰে। মানে বাহিৰত যেতিয়া খোৱা হয় তেতিয়া সি নিজে খাব বিচাৰে, আৰু সি জ্বলাটোও তেতিয়া খাব পাৰে। কি যে হ'ব ল'ৰা ছোৱালীৰ লগত। তাৰপিছত সি খুৱাই বৈ নাচিব আহিলে, কিন্তু মানুহ দেখি ৰখি গ'ল। আৰু এয়া দৰা বায়েক আৰু কইনাৰ ছাইডৰ যে ৰখি আছে তেওঁ কইনাৰ বায়েক হয়। এয়া ফটো ছেশ্যন চলি আছে। তাৰপিছত এয়া আমাৰ জোঁৱাই ৰাম হয়, মানে সখীয়েক। তাৰপিছত ইফালে বাকী ছাইডত চাব মই আৰু ভণ্টি কিবা কথা পাতি আছোঁ, তাতে অকণ মাতোই ভিডিঅ' কৰি দিলে। আৰু সেই আমাৰ ল'ৰাই ইফালে সৰু আইতাকৰ কোচত উঠি কথা পাতি আছে, তাক মাকে পাত্তাই দিয়া নাই। তাৰপিছত এয়া দৰা কইনা নাচা পাল আহি গ'ল। সকলোৱে নাচি ফূৰ্তি কৰি আছে। দৰাৰ আইতায়েক, খুৰীয়েক আৰু আমাৰ আইনু সকলো। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।